মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম দেউতাই নিজ হাতেৰে বাঁহেৰে বনোৱা কিছুমান সামগ্ৰী। এয়া দেখিছে দেউতাই নিজ হাতেৰে বাঁহেৰে তৈয়াৰ কৰিছে এয়া সামগ্ৰীখিনি। এয়া দেউতাই কামত লাগিয়ে আছে। আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ সকলোবোৰ বস্তু। এয়া দেখিছে দেউতাই এয়া নিজে তৈয়াৰ কৰিছে দেই। দেউতাৰ এই কামটো খুবেই প্ৰিয় হয়, খুব ভাল পায় এইটো কাম কৰি। এইটো কাম কৰিলে দেউতাই আৰু ভাত পানী খাবলৈও বাদ দি দিয়ে, ইমানেই মগ্ন হৈ কামটো কৰে। এয়া দেখিছে আৰু ডলা, এইখিনি হৈছে খৰাহী, ডাঙৰ সৰু চববিলাক বনাইছে দেউতাই। এয়া দেখিছে বিচনী, এইখন চালনী, এইকেইটা হৈছে ডাঙৰ খৰাহী, সেইটো হৈছে পাচি। আমাৰ ঘৰত নাম পাতিলে তাতে ভাত বনাই পেলাই ৰাখে। তাৰপিছত এইটো পলহ, এইটো খালৈ, এখন জাকৈ, তাৰপাছত এইটো হ'ল চেপা, এইকেইটাও বনাইছে মুৰ্গী পোৱালি, হাঁহ পোৱালি আমি বান্ধো। পলহটো পুৰণা হৈ গৈছে বাৰু, কাৰণ এইটো ব্যৱহাৰ কৰি থকা গৈছে। পুখুৰীত মাছ ধৰিবলৈ নামে যে তেতিয়া মানে পলহটো ব্যৱহাৰ কৰে। এইখিনি দেখিছে, ভাল লাগিছেনে ক'ব দেই কমেণ্টত। তাৰপিছত আৰু এটা দেখুৱাই দিম আপোনালোকক, ৰ'ব। এইটো চাওক, এইটো হ'ল বটা। দেউতাই নিজ হাতেৰে বাঁহেৰে তৈয়াৰ কৰিছে এই বটাটো। ভাল লাগিছেনে ক'বচোন। চাওক তলটো চাওক, দুটা খৰাহী লগাই পেলাই বনাইছে, দেখিছে। ভাল লাগিলে ক'বচোন কমেণ্টত কেনেকুৱা লাগিল আমাৰ বটাটো। এইটো মানে নতুন আৰু সেইটো হৈছে পুৰণাটো। তাত মায়ে তামোল পাণ থয়, ব্যৱহাৰ কৰি আছে বাৰু। সেইটো নতুন হৈ আছে। ভাল লাগিলে জনাবচোন কেনেকুৱা লাগিছে। এয়া দেউতাই তমাল চুচি আছে আৰু কিবা কিবি বনাব। দেউতা এফালে এবাৰ চাই দিয়া। দেখিছে কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে এভৰিৱান? যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।